এই ব্ৰাছকেইটা 3ডালত 100 টকা। খুব সুন্দৰ প্ৰাইচ। লগতে টাং ক্লিনাৰ আছে। বাহিৰত কিনিবলৈ গ'লে এটাতে 50 টকাকৈ পৰি যায়। যোৰহাটৰ পৰা আহিলে লেফ্ট ছাইডে হ'ব, আৰু মেডিকেল হলৰ পৰা আহিলে আপোনালোকে ৰাইট ছাইডে হ'ব। HDFC ATMৰ কাষত এইখন সকলো ফাৰ্মাচী। আমি ভিতৰলৈ সোমাই যাওঁ বোলো। নমস্কাৰ, মই প্ৰদীপাং ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এপ'লো ফাৰ্মাচী যোৰহাট। আপোনাৰ নিয়াৰেষ্ট ক'ব লাগিব যোৰহাট মেডিকেল কলেজ, ওচৰতে ক'ব লাগিব এখন ফাৰ্মাচী আছে। ইয়াত আহিলে আপোনালোকে মেডিচিনবিলাক ডিছকাউণ্টত পাব। আহিব এইখন ফাৰ্মাচীলৈ। তিনিটা মিলালে 100 টকা হ'ব চাবোন। এই তিনিটা ইয়াৰ এটা প্ৰডাক্ট। ইয়াৰ এইটো যোনটো লয় আপোনাৰ তিনিটা হ'লে 100 টকা হ'ব। তিনিটা বস্তু ল'লে 100 টকা। চাবোনৰ লগত আহিব ইনক্লুড। এই চাবোনটো হয়, এইটো চাবোন হয়, এইটো চাবোন আৰু এইটো এটা বস্তু ল'লে মানে তিনিটা মিলাই পেলাই তিনিটা মিলাই ল'বা ইয়াৰ লগত আৰু মিক্স আছে। কি সুন্দৰ টাং ক্লিনাৰ, টুথপেষ্টৰ লগত টাং ক্লিনাৰ আছে। মানে কোনটো লাগে সেইটো মিলাই ল'লে হ'ল। তিনিটা এল'ভেৰা জেল, শ্বেম্পু, কণ্ডিশ্যনাৰ, ফেচ ৱাছ, স্ক্ৰাব হয়, আৰু সেই তাৰ লগত তিনিটা মিলাই ল'লে। হয়, এইটো আপুনি ফ্ৰী পাব ৱাইপছটো। ইয়াৰ মূল্য কিমান হ'ব? ইয়াৰ মূল্য 285 টকা। আপোনাৰ ডিছকাউণ্ট হ'ব নহয় তাতে? এইটোৰ লগত ফ্ৰী আছে, লগত ফ্ৰী আছে। বেবী ব্ৰাছৰ লগত মাস্ক ফ্ৰী। N95 ফেচ মাস্ক 5 পিছত 100 টকা। হয়, ইয়াৰ যদি তিনিটা লয় হয়, 100ত পাই যাব। তিনিটা 100। যদি আপুনি বোলে এইকেইটা মিলাইও লয়, ইয়াৰ এটা হয়, ইয়াৰ এটা এনেকৈ যদি মিলাই লয় আপুনি শ্বেম্পু বা কণ্ডিশ্যনাৰ বা এল'ভেৰা জেল, হয়, এইকেইটাতো আপুনি 100কৈ তেনেকৈ মিলাই ল'ব। তিনিটাত ল'ব পাৰি। তিনিটাত 100। তাৰ প্ৰ'টিন পাউডাৰ আছে আপোনাৰ এইবোৰ। হয়, এইবোৰ আপোনাৰ লিখা দাম আছে আপোনাৰ 695। হয়, আপোনাৰ 100 লেছ হৈ যাব। এইটো 100 টকা পোনে পোনে কমি যাব। কমাই যাব। এইবোৰ হানিৰ লগত আপোনাৰ এনেকুৱা গ্ৰীণ টি ফ্ৰী পাব। হানিৰ লগত গ্ৰীণ টি ফ্ৰী। হানি কিমান দাম এইটো? এইটো হানি আপোনাৰ 199। হয়, আৰু এইটোৰ দাম আছে আপোনাৰ 120। হয়, 120 বা 100 লেছ পাই যাব। তাৰমানে কি ইয়াতে ফ্ৰী পাব। হয়, আমাৰ কেৰেলাটো সেইটোতো এটা ফ্ৰী আছে। এইটো কেৰেলা জামুন, এইটো আমলা জুচ। ইনজেকশ্যন 1 লিটাৰৰ লগত ফ্ৰী এটা আছে। হয়, আমলা জুচৰ লগত হয়, টেবলেট, ভিটামিন টেবলেট। আৰু নিজৰ প্ৰডাক্ট আছিল আপোনাৰ এইকেইটা ন? এই ওমেগা 3 ফিছ অইল, এইটো অশ্বগন্ধা, এইটো আপোনালোকৰ এপ'লো ফাৰ্মাচীৰ নিজৰ।
এইটো জুলাই অফাৰ চলি আছে। অলং ইয়াতো 18% ডিছকাউণ্ট আছে। ব্যৱস্থা আছে আছে ইয়াত দাদাজনে ক'ব, আপোনালোকে শুনকচোন। আমাৰ ফ্ৰী হোম ডেলিভাৰীও হয়। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিলে বা ফোন কৰিলে আগদিনাখনে দি দিলে আমাক ফ্ৰী হোম ডেলিভাৰী হৈ যায়। হয়, ডিছকাউণ্ট হৈ যাব। হয়, বহুত ভাল ড্ৰাইভাৰ হ'ব। এক্সট্ৰা এডজব আছে, হয়, এলকহল ফ্ৰী আছে। খালী পেটত আপুনি ৰাতিপুৱা লৈ থাকে, ডায়েবেটিছটো তাৰমানে কণ্ট্ৰলত থাকে। হয়, এইটোৰ লগত আপোনাৰ এই ডায়েবেটিছ টুথপেষ্টটো ফ্ৰী আছে। ডায়েবেটিক টুথপেষ্ট অঁ, ইয়াৰ দামটো কিমান হ'ব? এইটোৰ দামটো আপোনাৰ 179 আছে। হয়, আৰু এইটো 100 ৰুপিছৰ টুথপেষ্ট এটা ডায়েবেটিক ফ্ৰী আছে। এইটো ফ্ৰী পাব। এইটো গ্লুক'মিটাৰৰ দাম আছে 1174 টকা। ডিছকাউণ্ট হয় আপোনাৰ 720 পাই যাব গোটেই ছেটটো। আৰু এটা হেৰি ফ্ৰী আছে মেচিন আপোনাৰ ষ্টিক। হয়, ষ্টিক জিম চিম মাৰি থকা ল'ৰাখিনিৰ কাৰণে আপুনি এইটো চলে ভাল আছে। এইটোৰ দাম আছে 550। এইটোতো আপোনাৰ ডিছকাউণ্ট হৈ যাব। এইটো MRP আছে 199। হয়, গ্ৰীণ টি এটা ফ্ৰী আছে ইয়াৰ লগত। হয়, লগত গ্ৰীণ টি ফ্ৰী আছে। 100 ৰুপিছৰ হয়, গ্ৰীণ টি এটা ফ্ৰী আছে। হয়, 3%। হয়, তাৰ লগত এটা ফ্ৰী আছে আমাৰ নিজৰ কোম্পানী হয় এপ'ল'। হয়, এইটোৰ লগত আপুনি এটা ফ্ৰী পাব। ইয়াৰ দামটো কিমান হ'ব? দামটো আপোনাৰ আছে 199। 199। ইয়াতো 100 পিচেছ ওপৰ চাগে। এইটো আপোনাৰ 80 পিচেছ। 160 হ'ব। 160 হ'ব। দামটো খুব মানে একদম জোখৰ দাম। এই 3 পিচ যদি লয়, হয়, এনে MRP আছে আপোনাৰ 80। হয়, 3 পিচ ল'লে আপুনি 100ত পাই যাব। 3 পিচ 100ত খুব কমত পাইছে দেই সেইবোৰ। অফাৰবিলাক কওকচোন। আমাৰ ইয়াত আপোনাৰ 200 টকাৰ ওপৰত কিনিলে 9%, 1000ৰ ওপৰত কিনিলে আপোনাৰ 10% ৰেহাই পোৱা হয়। আৰু কেতিয়াবা আমাক মেম্বাৰশ্বিপৰ ফ্ৰী কাৰ্ড এটা আছে, আমি ফ্ৰী বনাওঁ। তাতো আপোনাৰ 10 টকা মেডিচিন কিনিলেও আপোনাৰ 10% কেছবেক হয় তাত। হয়, নেক্সট কিবা লওঁতে আপুনি সেইটো ৰিডিম কৰি আপুনি কাটাই দিব পাৰে পইচা। হয়, আপোনাৰ এড্ৰেছটো কৈ দিয়ক এতিয়া। এড্ৰেছটো আমাৰ মেডিকেল কলেজ নাপাওঁতে মানে হেল্থ লেবৰেটৰীৰ তলতে আছে আমাৰ জেল ৰোড, যোৰহাট। ধন্যবাদ। অফাৰ চলি আছে আপোনাৰ হাগিজৰ 1199, 1399, এইবোৰ আপোনাৰ 450 অফাৰ আছে। আপোনাৰ এক্সেল বুলিয়ে নহয়, গোটেই চাইজতে পাই যাব। হয়, হয়, এইটো 56টা পেণ্ট আছে। হয়, মাৰ্কটো আছে আপোনাৰ 1199, 1199 আছে। 1199 এইটোত আপুনি 450 লেছ পাই যাব। 450 টকাৰ কাৰণে কমি যাব। হয়, অকল এইটোত বুলি নহয়, এতিয়া মহিপকতো আপুনি পাব। মহিপকতো তেনেকৈ আপোনাৰ MRP 1250 টকা আছে। এইটোত 350 লেছ হৈ যাব। 350 লেছ হৈ যাব। হয়, এইটো আপোনাৰ 350 লেছ। হয়, পেম্পাছ আছে, পেম্পাছতো হৈ যাব। পেম্পাছ 64 এল চাইজ বুলি গোটেইকেইটা চাইজতে হৈ যাব। হয়, হয়, কিন্তু দেখুৱাইছোঁ আমাৰ এল চাইজটো। হয়, আপোনাৰ এইটোতো আপোনাৰ 350 লেছ হৈ যাব। এইটো আপোনাৰ 350 লেছ হৈ যাব। 350 লেছ। এই গোটেইকেইটা ডাইপাৰতে আপোনালোকে লেছ পাব। মানে অফাৰ চলি আছে গোটেইটো। এইবোৰতো পাব তেনেকৈ। হয়, এইটো আমাৰ এডাল ডাইপাৰ আছে। হয়, এল চাইজ, এম চাইজ, এনেকৈ যিকোনো এটা চাইজ হ'লেও
আপুনি এইটো ল'লে আপোনাৰ 10 পিচ আছে হয় এইটো MRP আছে আপোনাৰ 550 টকা আছে হয় এইটো আপুনি 416 টকাত পাই যাব হয় প্ৰত্যেকটো বস্তুতে আপোনালোকে ডিছকাউণ্ট পাব এই ওমেন হৰ্চবিলাকৰ ডিছকাউণ্ট আছেনে এইবোৰ আছে আপুনি 1 কেজিটো যদি লয় এইটো মানে 170 মান লেছ হৈ যাব হয় এইটো আছে ওমেন বুলিয়ে নহয় আপোনাৰ এতিয়া মাদাৰ হলিক্স লৈছে 1 কেজি হয় এইটোতো আপোনাৰ লেছ হৈ যাব আপোনাৰ 170 মান 170 মান পেডিয়াচিয়ৰ নাই বনোৱা এতিয়া আমাৰ পেডিয়াচিয়ৰ আছে ইয়াতো আপোনাৰ ডিছকাউণ্ট পাই যাব এইটো 1 কেজি আছে আপোনাৰ এইটো আপোনাৰ MRP আছে 1785 টকা হয় এইটোতো মানে ডিছকাউণ্ট আপোনাৰ প্ৰায় মানে 200 টকামান লেছ হৈ যাব হয় এই কেৰেলা জুচৰ লগত ডায়েবেটিক প্ৰ'টিন পাউডাৰ এটা ফ্ৰী এই ডায়েবেটিক প্ৰ'টিন পাউডাৰ এটা ফ্ৰী আছে এইটো অফাৰ চলি আছে এডাল ডায়েপাৰকেইটাত 20% ডিছকাউণ্ট চলি আছে এডাল ডায়েপাৰ আপোনাৰ 20% ডিছকাউণ্টটো চলি আছে এইটো 50% ছেট ৱেট আপোনাৰ ছেট ৱেটটো 50% ডিছকাউণ্ট এইটো বাই 1 get 1 ফ্ৰী এইটো 50% এইটো আপোনাৰ এংগেজ 50% ডিছকাউণ্ট এইটো 50% ইয়াত আপোনালোকৰ আহিলে প্ৰত্যেকটো বস্তুতে ডিছকাউণ্ট পাব আৰু মেডিচিন যদি লয় মেডিচিন ল'লেও আপোনালোকে ডিছকাউণ্ট পাব ইয়াত 200 টকাৰ বস্তু ল'লে 9% পাব আপোনাৰ ফেচ ৱাছো আপোনাৰ বাই 1 get 1 পাব ইয়াত এইটো বেবী প্ৰডাক্ট আছে আপোনালোকৰ ইয়াত আহিব ডাইপাৰ আদি কৰি মেডিচিনৰ যিখিনি বস্তু আপুনি ইয়াত পাব ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ